হেল্ল' এভৰিৱান আমাৰ ঘৰত আছিল ভাগৱত পাঠ আৰু এয়া বাহঁতে শাক পাচলিখিনি কাটি আছে মই বোলো বাহঁতক চাহকে দি লওঁ আৰু ঘৰত যদি কিবা এটা পতা হয় বহুত কাম হয় নহয় জানো আৰু এয়া মই লাগি গ'লোঁ আকৌ পিঠা বনাবলৈ আমাৰ ঘৰত যিহেতু গধূলি লোৱা হৈছিলে ভাগৱত পাঠ ময়ো আৰু সোনকালে ৰেডি হৈ ল'লোঁ চাদৰ মেখেলা পিন্ধি যিহেতু এজন দুজন ভকত আহি পাইছিলেহিয়ে তো সেইকাৰণে আৰু দেৰি নকৰি সোনকালে চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ আৰু এয়া সকলো ভকতসকল আহি পাই গ'লহি আৰু ভাগৱত পাঠ পঢ়ি আছে ময়ো অলপ টাইম ভাগৱত পাঠ শুনাৰ পিছত অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ আৰু এয়া পাকঘৰত আইসকলে ৰন্ধন কাৰ্যত লাগি আছে আমাৰ যিহেতু নিৰামিষেই দিয়া হয় দেই সেইকাৰণে এতিয়া ধুনীয়াকৈ বনাই আছে আৰু আইসকলে সকলোৱে মিলি ময়ো এখন দুখন কাম কৰি আছোঁ মাজে মাজে ভিডিঅ'ও কৰি আছোঁ আৰু এয়া ভাগৱত পাঠ অলম'ষ্ট শেষ হ'বৰে সময় হ'ল আৰু ৰান্ধনীসকলেও সকলোখিনি সময়মতে ৰেডি কৰি দিলে আৰু সকলোখিনি ৰেডি হৈয়ে গ'ল আৰু এতিয়া খোৱাৰ সময় হ'লেই আৰু ভকতসকলে আৰু ভাগৱত পাঠ শেষ হোৱাৰ পিছত ধুনীয়াকৈ সকলোৱে খাবৰ বাবে এতিয়া বহিছে ৰান্ধনীসকলেও এফালৰ পৰা সকলোকে আৰু দি গৈছে বিলাই গৈছে নিৰামিষেই দিয়া হয় আৰু আমাৰ সমাজত এয়া সেৱা ধৰিছে আৰু এতিয়া খাবৰ বাবে সেৱা ধৰাৰ পিছত এতিয়া এয়া সকলোৱে খাইছে আৰু এতিয়া আৰু ভকতসকলে ভাল পোৱাটোৱেই লাগে নহয় জানো আৰু সকলোৱে ভকতসকলে খাই শেষ হোৱাৰ পিছত আমিও বহি দিলোঁ খাবৰ বাবে যিহেতু সময়ো হৈছিলে অলম'ষ্ট 9:30 হৈয়ে গৈছিলে আৰু কামো কৰি থকা হৈছিল যিহেতু অলপমান ভোকো লাগিছিল সেইকাৰণে খাই ল'লোঁ আৰু এয়া অৱশেষত ভকতসকলক সেৱাভাগ জনাই বিদায় দিলোঁ